কোকৰাঝাৰত ঝাৰবাৰীত যি ৰাতিপুৱা ভাগত এটা এনকাউণ্টাৰ ঘটনা হৈছে এই ঘটনাক লৈ নিখিল বড়ো ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ নিন্দা কৰিছোঁ আৰু এটা দুৰ্ভাগ্যজনক ঘটনা বুলি আমি প্ৰকাশ কৰিছোঁ কিয়নো ৰাতিপুৱা ভাগত চোৰাং কাঠ সৰবৰাহকাৰী যি 16 জনীয়া এটা দল আছিল সেই দলক ভেটি দিবলৈ গৈ পেলাই দুজন আমাৰ তথ্যমতে গাঁৱৰ ৰাইজে কৈছে বিভিন্ন চৰ্চৰ পৰা আমি পাইছোঁ যে হেমন্ত নাৰ্জাৰী যি 8 নম্বৰৰ মানে চাইকেল যি গৰাকী মানে কাঠ তেওঁ ঠেলি আহিছিল বাকীবিলাকক নুগুলীয়াকৈ তেখেতক মানে তাত গুলিয়াই হত্যা কৰে বা এনকাউণ্টাৰ কৰে আৰু তথ্যই কয় যে তেওঁলোকে কোনো পলায়ন কৰা নাছিল আৰু ইয়াত এটাই প্ৰমাণ হৈছে যে হেমন্ত নাৰ্জাৰীক যি ধৰণে গুলিওৱা হ'ল আৰু যিগৰাকী বনকৰ্মী তৰুণ নাৰ্জাৰী আৰু এজন খগেন বুলি দুয়োগৰাকী ব্যক্তিয়ে বাইক লৈ পেলাই ৰাতিপুৱা ভাগত তেওঁলোকক ভেটা দিবলৈ গৈ পেলাই তেওঁক গুলিয়াই হত্যা কৰিলে সেইটো কোনো কাৰণত আমি মানি ল'ব পৰা নাই কিয়নো এজন মানুহক এনেকুৱা ৰাতিপুৱা ভাগত বা দিন দুপৰত গুলিয়াই হত্যা কৰাটো কাৰো অধিকাৰ নাই চোৰাং কাঠ সৰবৰাহকাৰীক আমি কেতিয়াও সমৰ্থন নকৰোঁ কোনো কাৰণত চোৰাং কাঠ সৰবৰাহকাৰী ইয়াত হ'ব নালাগে সেই কথাটো আমি তীব্ৰ মানে ভাষাৰে আমি কৈছোঁ আৰু ইয়াত এই কথাও এতিয়া প্ৰমাণ হৈছে যে বন বিভাগৰ কিছুমান বিষয়া আৰু কৰ্মচাৰী চোৰাং কাঠ সৰবৰাহকাৰীৰ লগত মিতিৰালি কৰি পেলাই আৰু তেওঁলোকে মিতিৰালি কৰি এই যে কাঠ মানে বনাঞ্চল ধ্বংস কৰা বা মানে গছ মানে কাটি পেলাই তহিলং কৰা আৰু ইটো ব্যৱসায় কৰা ইয়াত চক্ৰত নামি পৰিছে আৰু এই যি ঘটনা সেই ঘটনাই প্ৰমাণ কৰিছে যে কোনো কাৰণত তেওঁলোকে বাধা দিব যোৱা নাছিল বৰঞ্চ তেওঁলোকে তেওঁলোকৰ পৰা পইচা বা টকা সংগ্ৰহ কৰিবলৈহে গৈছিল আৰু টকা সংগ্ৰহ কৰোঁতে কথা কটাকটি বা বাক বিদণ্টা হওঁতে তেখেতক গুলিয়াই হত্যা কৰিছে এই কথাই প্ৰমাণ কৰিছে আৰু ইয়াৰ কাৰণে তৰুণ নাৰ্জাৰী যি বনকৰ্মী যোনে নেকি হত্যা কৰিলে গুলিয়াই হত্যা কৰিলে আৰু খগেন এই দুয়োগৰাকী ব্যক্তি বৰ্তমান পলাতক ঘৰৰ মানুহে তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰিছে দুয়োগৰাকী অতি শীঘ্ৰে তদন্তত আনিব লাগে কৰায়ত্ব কৰিব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিটিআৰ প্ৰধান ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আমি দাবী জনাইছোঁ সেইটো CID তদন্ত দি পেলাই বনকৰ্মী বন বিষয়া আৰু চোৰাং কাঠ সৰবৰাহকাৰীৰ লগত যে মিতিৰালি কৰি পেলাই ভাৰত ভূটানৰ সীমান্ত বা এই বিটিআৰ বড়োলেণ্ড অঞ্চলত যি মানে সুন্দৰ এটা মানে সেউজীয়া যি বনাঞ্চল সেই বনাঞ্চলটো ধ্বংস কৰাত কোনে নামি পৰিছে সেই কথাটো যদি তদন্তত যদি আনিব লাগে বা সেই কথাটো যদি ৰাইজে জানিব লাগে তেতিয়া CID ইয়াত তদন্ত হ'বই লাগিব উচ্চ পৰ্যায়ৰ তদন্ত হ'বই লাগিব আৰু মানা আৰু ইয়াৰ আশে পাশে থকা সেই অঞ্চলতো কিছুমাহ আগত ইয়াত গড় হত্যা বা ইয়াত মানে বাঘ হত্যা বা গড়ৰ মৃত্যু দিয়ে বাঘৰ মৃত্যু দিয়ে মানে ইয়াত 4-5টা অলৰেডি মানে পোৱা গৈছে সেইটোৰ পৰা বুজা যায় যে বনাঞ্চল এতিয়া সুৰক্ষিত হৈ থকা নাই বন্যপ্ৰাণী এতিয়া সুৰক্ষিত হৈ থকা নাই তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আজিৰ এই মানে সংবাদ মানে এই যোগেদি আমি অসমৰ ৰাইজক অসম চৰকাৰক আৰু বিটিআৰ চৰকাৰক আমি দাবী জনাইছোঁ যে বনকৰ্মী বন বিষয়া আৰু চোৰাং কাঠ সৰবৰাহ লগত যি মিতিৰালি ইয়াৰ উচিত তদন্ত হ'বই লাগিব হেমন্ত নাৰ্জাৰীক হত্যাকাৰী ইয়াত যি তৰুণ নাৰ্জাৰী আৰু খগেন তেওঁলোকক কৰায়ত্ব কৰিবই লাগিব CID তদন্ত হ'বই লাগিব আৰু কোনো চোৰাং কাঠ মানে সৰবৰাহকাৰী বা চোৰাং কাঠ বেহা কৰাটো আমি কেতিয়াও নিবিচাৰোঁ এই ক্ষেত্ৰত ৰাইজ সজাগ হওক সচেতন হওক আৰু যিবিলাক ব্যক্তিয়ে এনেকুৱা কাৰ্যত লিপ্ত আছে তেওঁলোকৰ ওপৰতো চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে একশ্যন ল'ব লাগে কোনো যাতে চোৰাং কাঠ সৰবৰাহকাৰী ইয়াত থাকিব নোৱাৰে বা কৰিব নোৱাৰে তাৰ কাৰণে আজি আমি দাবী জনাইছোঁ ধন্যবাদ এইটো টোটেলি টকা পইচাৰ লেনদেনৰ নামত ভুৱা এনকাউণ্টাৰ যদি তেওঁলোকক বাধা দিবলৈ গৈছিল তেওঁলোকক যদি তেওঁলোকে ধৰিবলৈ গৈছিল কি কাৰণত 8 নম্বৰ চাইকেল আৰোহীক যি নেকি মানে কাঠ মানে লৈ আনিছিল তেওঁকহে গুলিয়ালে বাকীবিলাকক কিয় নুগুলিয়ালে আৰু মূৰত মানে শ্বৰ্ট ডিষ্টেঞ্চ 0 ডিষ্টেঞ্চৰ পৰা তেওঁ গুলিয়া হৈছে
তেওঁক যদি দূৰৰ পৰা গুলিয়ালে হয়, যদি পলালে হয়, তেতিয়াহ'লে হাতত ভৰিত বা বডিত লাগিলে হয়, কিন্তু মূৰত যে 4-5টা গুলি যায় তেওঁলোকে গুলিয়াই হত্যা কৰিছে, এইটোৰ পৰা বুজা যায়। আমাৰ তথ্যত বহুখিনি তথ্য আছে যে ইয়াত মানে চোৰাং কাঠ সৰবৰাহকাৰীৰ লগত বন বিভাগৰ কিছুমান একাংশ কৰ্মচাৰী আৰু বিষয়াৰ লগত মিত্ৰালি আছে, বহুত দিনৰ পৰা চলি আছে। এতিয়া এইটো মানে আত্মপ্ৰকাশ হৈছে আৰু ইয়াৰ কাৰণে অসম চৰকাৰে ইয়াৰ কাৰণে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'ব লাগে। কাজিৰঙাক যদি গড় হত্যা বন্ধ হৈছে, কাজিৰঙাত যদি বনাঞ্চল ধ্বংস কৰা বন্ধ হৈছে, বিটিআৰত, বড়োলেণ্ডত, মানাছ আৰু হলতুগাঁৱে হওক, কচুগাঁৱে হওক, সেই ৰেঞ্জবিলাকত বন আৰু কাঠ মানে ধ্বংস কৰা এইটো বন্ধ হ'বই লাগিব আৰু এইটো আমি কোনো কাৰণত চাই নাথাকোঁ।